ভাই সাহেব কালি যে তোক পুলিচে ধৰি লৈ যাব বুলি মই লেটিপিটি ভয় খোৱা নাই দেই। আপুনি ভয়ে খাইছিলে পুলিচ যেতিয়া মোক নিবলৈ আহি মোৰ ঘৰত ৰখি আছিলে কি কওঁ কি নাই ভাবি ভয়তে হাত ভৰি লুকাইছিলে মোৰ। ফাইনেল লালুকি কাপোৰযোৰহে মোক বচালে দেই। এতিয়া বাৰু ন' টেনচন ফ্ৰী ইণ্ডিয়া। ভাই সাহেব কালি যে লালুকি কাপোৰযোৰ তই পিন্ধি আহোঁতে তোক কিছু লাগিছিলে আৰু দেই। বজেন্দ্ৰ লালুকি কাপোৰযোৰত মোক একদম পাতাকা লাগিছিলে নে? দেখি পিনি কেনেবাকে আপুনি মোৰ প্ৰেমত পৰি যোৱা নাছিলেতো। আয়ো তাৰ কথা। ঘৰত কোনোবা আছেনে? কোনে মাতিছেনো? আয়ো মামনি পেহী। তুমি কোৱাচোন। মই স্কুটিখন ঘপককে ষ্টাৰ্ট নোহোৱা হৈ গ'ল, অকমান হেল্প কৰি দিব পাৰিব নেকি? পাৰিম, কিয় নোৱাৰিম, গৈছো ৰবা। বজেন্দ্ৰ আপুনি কেতিয়াৰ পৰা স্কুটিৰ মেকানিক হ'ল? তোৰ মাথা মুণ্ড। ছোৱালীজনী বিপদত পৰিছে মোক হেল্প কৰিবলৈ মাতিছে, মই হেল্প কৰাটো মোৰ দায়িত্ব নহয় নেকি? যাও বজেন ভাই হেল্প কৰো। কোনডোখৰত আছে তোমাৰ স্কুটিখন? বলাচোন চাওঁগে কি হৈছে। বজেন্দ্ৰো কম ভাগ্য নহয় দেই। তাৰ স্কুটিখন দেখিছে না বজেন্দ্ৰৰ ঘৰৰ ওচৰতহে বেয়া হ'ল। পিছে তোমাৰ ঘৰত কোন কোন আছে? ভাইটি আৰু মই, আমি দুটাহে। পিছে আপোনাৰ? মোৰো তোমাৰ নিচিনাই, আমিও মানুহ দুটা, পেহী আৰু মই। স্কুটিখন কিবা গম পাইছেনে? প্লাগটো জাম হ'ল নেকি, চাইছো ৰবা খুলি। ভাই বজেন্দ্ৰ এজনী কৰ ছোৱালী স্কুটি খোলা মেলা কৰি আছে। গাৰ্লফ্ৰেণ্ড চাগে। পাগল হলি নেকি? গাৰ্লফ্ৰেণ্ড হলে কি বজেন্দ্ৰ আমাক নকব? বজেন্দ্ৰৰ চিক্ৰেট গাৰ্লফ্ৰেণ্ড চাগে। আয়ো চিক্ৰেট গাৰ্লফ্ৰেণ্ড। সৌটো আগফালে ভোলা এটা ৰখি আছে, ভোলা এটা সুধুংগে বৈ। পাতিলিকা মাৰিয়া বলে ওয়ে হোয়ে হোয়ে অতি বেছি নজৰিয়া বলে ওয়ে হোয়ে হোয়ে। ছোৱালীক ইমপ্ৰেছ কৰিবলৈ একদম মেকানিক বনি গলি, ভাগে একোৱে নাজানে। ভোলাদা বজেন্দ্ৰৰ লগত সেইগৰাকী ক'ত এৰি? বজেন্দ্ৰৰ গাৰ্লফ্ৰেণ্ড। নেকি? আৰু কি? নতুন প্লাগ এটা লগাই ল'বা হা, এইটো বেছি দিন নচলে আৰু বেয়াই হৈছেগে। মই বাৰু এতিয়া যাব পৰা কৰি দিলো। তুমি থেংক ইউ কবলৈ মই ইমান ডাঙৰ কামো কৰা নাই, অকল প্লাগটোহে চাফা কৰি দিছো। কাম হ'ল বুলি মই জানো প্লাগটো চাফা কৰি ঠিক কৰিব পাৰিম? সেইকাৰণে কয় নহয় জনাৰ মাছ ভাত নজনাৰ খলগ্ৰাহ। এতিয়া গৈ থাকো দেই। যোৱাই নেকি? মোৰ ঘৰত চাহকাপ খাই যাব পাৰিলা হয়। আজি নাখাওঁ দিয়ক, মোৰ অকমান দেৰি হৈছে, বেলেগ এদিন সোমাম বাৰু। হয় নেকি? যোৱা তেতিয়াহ'লে। শুনাচোন, তোমাক 2-3 দিন লগ পাইছো, তোমাৰ নামটো সুধিবলৈ পাহৰিয়ে থাকো, কি আছিলে? মোৰ নাম পদুমী। আপোনাৰ নামটো সুধাই নাই নহয়, কি আছিলে? মোৰ নাম বজেন। বজেন পদুমী, বজেন পদুমী, বজেন পদুমী, একেবাৰে নিমিলা নহয়, মিলিব। বিয়া মাথো বিয়া, বজেন্দাৰ বিয়া, আমাৰ বজেন্দাৰ বিয়া। আয়ো গোটেইকেইটা তিলও বদনে উলি দিছে দেখ। ছোৱালী এজনীৰ লগত যে হাঁহি মাতি কথা পাতিবই নোৱাৰি, সিহঁতি অকল সেইফালেকে পোনাই দিয়ে। এই লড়কা শৰ্মা গই, লড়কা শৰ্মা গই। তইতো অকল সেইবোৰে জানো, তেহেঁতকেইটাকো সেইবোৰ শিকাই শিকাই একদম বেয়া কৰি দিছো আৰু দেই। পদুমী নামটো শুনি ভালে লাগিলে বাৰু। এইবাৰ লগ পালে চাহো খুৱাম আৰু কণ্টেক্ট নাম্বাৰটো ল'ব লাগিব দেই। মই ক'লেহে যে গম পাব, এহেঁতি একেবাৰে গাখীৰ খোৱা ল'ৰা নহয়তো। এহেঁতি হ'ল হাত ঘাটৰ হৈ আপুনি দেখিলেই গম পাই, ইহাত চাল কিয়া ৰাহা হে। নে কি কোৱা, আমাৰ বাচ্চা পাৰ্টি? তহঁতৰ লগত থাকিলে যে ভাল মানুহ বলিয়া হ'ব দেই। যাওঁহে দেই মই তহঁতৰ ওচৰৰ পৰা। বজেন্দ্ৰ শৰ্মা গই, বজেন্দ্ৰ শৰ্মা গই। ভোলাদা এতিয়া সেইবোৰ কথা বাদ দিয়ক, ভাত খোৱালৈকে এতিয়া টাইম পাছটো কেনেকে কৰে? আৰে তোমালোকৰ লগতে ভোলা থাকোতে তোমালোকে টাইম পাছ কৰিবলৈ কিয় চিন্তা কৰিছা? মানে এতিয়া হ'ব খেলা, খেলা খেলা হবে। লেটস গো। এই মজা। কি খেলিব এতিয়া পিছে? আৰে ব্ৰ খেল চাহে जो भी খেলে, মুঠতে ধুনীয়াকে টাইম পাছটো হ'ব লাগে। এডোখৰলৈকে চিনেমা চাই থাকিব, দিনত অকল শুবহে জানে আৰু দেই। বজেন্দ্ৰ এতিয়া শুই থাকিব নালাগে, কিবা এটা খেলোংগে ব'লক। কিনো খেলিবিগে? ক্ৰিকেট খেলোংগে ব'লক। ক্ৰিকেট খেলিবলৈ তীখৰে বলটো হেৰুৱাই পেলালে নহয়। ভলীবল খেলো বুলি ক'লে খেলিব পাৰ, নেটখনো লগাই থোৱাই আছে। পেহীয়ে আপুনি লগ লাগি গধূলি তাৰমানে পুৰা খুন্দি আছে। গধূলি হ'লে অকমান ঠাণ্ডাই লাগে নহয়, পেহীয়ে মই লগ লাগি 2 গেমমান মাৰিতো, বেছিকে খেলিব নোৱাৰো, আধা ঘণ্টামান খেলিলে আকৌ গৰমে উঠি যায় নহয় পুৰা। সেইটোৱে আৰু ঠাণ্ডা বতৰ বুলিতো লেপটপত সোমাই মোবাইল চাই থাকি লাভ নাই, তাৰ সলনি খেল ধেমালি কৰি থাকিব লাগে, তেতিয়া মনটো ভাল লাগে, শৰীৰটো ভাল হৈ থাকে। ভোলাদা বজেন্দ্ৰ কি খেলিব আৰু ক'ত খেলিব? বজেন্দ্ৰৰ পিছফালে ভলীবল খেলিম, তোমালোক কেইটা তালৈকে যোৱাগে যোৱা। তয়ো পিছফালে গৈ থাক, মই বলটো লৈ গৈ আছো। হ'ব যাওক। বজেন্দ্ৰ পেহীয়ে খেলে যদি পেহীকো মাতি দিবচোন। দুটামান মানুহ সৰহ হ'লে খেলিয়ে ভাল লাগিব। কম বাৰু দে। ভাই বজেন্দ্ৰহঁতে ভলীবল পুৰা খেলে মানে, নেট চেট লগাই পুৰা ৰেডি। এখন নেট লগাই খালি বেডমিণ্টন খেলিব নোৱাৰে, ফুটাবোৰ সৰু সৰু যে কক মাজেদি সৰকিয়ে যাব। এইটো হিচাপত চাবলৈ গ'লে আমাৰ নেটখন ভাল, আকৌ ফুটাবোৰ সৰু সৰু যে যিয়ে নেখেলক কিয় চব চলি যায়। আহিলে আহিলে ভোলা আহিলে, খেলিব এতিয়া আহি ভলীবল। ল'ৰাকেইটা এতিয়া পিছে কোন কাৰ পিনে হবা? বজেন্দ্ৰ আহি লওক আকৌ, বজেন্দ্ৰই টিম বনাই দিব নহয়। তোমালোক যাফালে নোহোৱা কিয়, মোৰ মতলব নাই, মই পেহী ফালে হ'ম। আমাৰ লগত পেহীও খেলিব নেকি? বজেন্দ্ৰক পেহীক মাতি দিবলৈ কৈছো, দুটামান সৰহকে হ'লে খেলি ভাল নালাগিব জানো? কিয় নালাগিব, একদম মজা লাগিব। বলেতো একদম ফাটাফাটি। মামনি আহিলে
কৈছোন নেখেলা আগতে জিকা কথা পাতিলিয়ে এ মজা পেহী আহি যাওক আপুনিয়ে মই একেলগে হ'ম আমি দুটাই লগ লাগি এহেঁতক গোটেইকেইটাকে হৰুৱাই দিওঁ মানে আপোনালোক দুটা আমি চাৰিটা নেকি মানুহ আমি ছটা আছো নহয় তিনটা হয় আকৌ নো প্ৰব্লেম হৈ যাওঁ মই এফালেকে সোমাই দিওঁ বজেন ইফালে গুচি যা বজেন দা আইয়ে আপুনি হামাৰে সাথ দুইটাই ভালকে খেলিবা আকৌ আমি কেইটা জিকিব লাগিব হা ওকে ভোলা পুৰুষৰ একদম ভালকে দে পুৰা সাৱধান লেডিজ এণ্ড জেন্টলমেন এতিয়া আপোনালোকৰ আগত পাৰফৰ্ম কৰিবলৈ আহিছে ঢেকিনা পৰা গাম মামুনি 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 মই নেখেলো দেই এই পুৰুষখন কি হ'ল কেলে নেখেল দেখা নাই নেকি ভুলাতে মোক মাৰিবলৈকে নিদিয়ে মোৰ ফালে অহা বলটো তেওঁ খেদি খেদি মাৰিবগে তেনেকে খেলাতকে আৰু নেখেলাই ভাল পুৰুষখন ভাইটি তুমি সেইটো বেয়া পালে নহ'ব ন তোমাৰ ফালে বলটো গ'লেও মই মাৰিবই লাগিব না তুমি মাৰিব পাৰিবা বুলি মই বলটো এৰি দিব নোৱাৰো কেনেবাকে যদি মাৰিব নোৱাৰা কোনে ৰিক্স ল'ব খেলিব নোৱাৰো বুলি যদি আপুনি ধৰিয়ে ল'লে তেতিয়াহ'লে মোক খেলত কি দৰকাৰ আপোনালোকে খেলক এই পুৰুষখনে খেল চাবলৈ অহা নাই খেলিবলৈ আহিছে কোনে খেলেও এইবোৰৰ লগত সেইটো কথাতে যদি বেয়া পাই গুচি যায় কি খেলিবা আৰু কেনেবাকে যদি হাৰি যাওঁ খেলত সহজিকা আছে আৰু খেল চালু কৰ মই পুৰুষখনক লৈ আহিছোগে ভোলা তেনেকুৱা নকৰিবি আকৌ যাৰ ফালে বলটো যায় তাক মাৰিবলৈ দিবি হ'ব দিয়ক নিজৰ টিমটো জিকিবলৈ ইমান উৰি উৰি মাৰি জিকাবলৈ চেষ্টা কৰিছো ভালহে পাব লাগে বেয়াহে পাইছে হাই আৰু তেতিয়াহ'লে ইমান মেহনত নকৰো কাৰ মাথা হ'ল কি ভাবি আছ একো নাই বল ফেকো আৰু ভোলাৰ তামাচা দেখো হেল্ল' জিল্লো বাপৰে বাপ ভোলা মাৰণ দেখিছনে কেনেকে উৰি উৰি মাৰিছে পুতুকন যিয়ে নকওঁ কিয় ভোলা কিন্তু খেলত চোকা ভোলা খেলত চোকা হ'ল বুলি তাৰমানে তেওঁৱে মাৰি থাকিব আমি নামাৰিম আমি কেলে নামাৰিম চাবিচোন এতিয়া আমি কেনেকুৱা মাৰণ দিম মই যে উৰি উৰি মাৰোতে চুজা পেনটো ফাটি যায় বুলি ভয় লাগে দেই ঐ ভোলা চাইড দে পুতুকন মামনি আহি গ'ল মইনো চাইড দিবলৈ কি আছে আহক খেলত নিজৰ ঘৰ চোতালহে ন বজেন্দা হয় মোৰ শুনা মই একদম ৰাইট কথা কৈছ এতিয়া পুতুকনৰ মামুনিয়ে তুলিব ধুমুহা ভোলা আমাৰ ফালে অহা বলবোৰ আপুনি নামাৰিব আকৌ দেই আপোনাৰ ফালে যোৱাবোৰ বাৰু মাৰি থাকিব কোনো কথা নাই হ'ব দিয়া নামাৰো মই নামাৰিলে আমাৰ টিমটোৰ চেলমনি বদতি হ'ল বুলি ধৰি লোৱা বজন ফেক বল ফেক একদম ফৰ্মত আছো উৰি বাবা কতনো আপোনালোকৰ ফালে যোৱাবোৰ মাৰিছো মোৰ ফালে অহাবোৰহে মাৰিছো থাপৰাটো কাণৰ পৰ্দা ফালি মামা পকৰত আহি টাপক মাৰি আছো গছত বহি আমাৰ খেল চাই থাকে যা তই বহুত খেলিলি বহুত মাৰিলি পেহী চৰি এতিয়া অকল মোৰ ফালে অহাবোৰহে মাৰি আপোনালোকৰ ফালে যোৱাবোৰ নামাৰো এতিয়া খেলিব পাৰিম নে পেহী নালাগে তই বহুত খেলিলি অকমান সেইডোখৰতে বহি চাই থাক আকৌ তই খেলিবলৈ আহিলে আমাৰ পকৰলৈ আহি টাপক মাৰি থাকিবি তোৰ কথা মই জানিবলৈ বাকী আছে এই পেহী এবাৰ নামাৰো ভোলাই আপোনাক জাবান দিছে তোৰ জাবানৰ একো ভেলু নাই তোক অকমান বহি পিনি আমাৰ খেল চাই থাকিবলৈ কৈছো কথা মামনি তই মোক খেলিবলৈ দিবি নাই নহ'লে আপোনাৰ হ'ব চেলমনি বদতি